বুনেৰা, তই আজি ABCD পঢ়ি আহিছনে? ছাৰ, মই আজি চব মুখস্থ কৰিছোঁ। আপুনি খালি মোক সোধক না, মই টপকৈ উত্তৰ দিব পাৰিম। দেচোন দে, তই যদি মুখস্থ কৰি আহিছ ABCখনত কিমানটা লেটাৰ থাকেনো কচোন বাৰু। ছাৰ, এগলা প্ৰশ্ন সোধে না মোক। ইমান আচান প্ৰশ্ন মাখান কিয় সুধি থাকে? ভাষা এটা সোধক, একেবাৰে মই উত্তৰ দিম। দেচোন দে, তই টান প্ৰশ্নৰ উত্তৰ দিবলৈ নালাগে। ABCDখনত কেইটা লেটাৰ আছে তাকেই ক মোক। ছাৰ, আপুনি বৰ হাঁহি উঠা কলাক দেখোন মই আপোনাৰ এইটো জানো। আপুনি কি আচান প্ৰশ্ন সুধছি মোক কিন্তু নাম্বাৰ দিব লাগিব, দিব না ছাৰ। মই এতিয়া কৈ দিওঁ শুনক, ABCDখনত কেইটা লেটাৰ আছে জানে না? 16টা লেটাৰ আছে। ঐ বুনেৰা, তোক 16টা লেটাৰ থকা বুলি কোনে শিকায় বাৰু? তই বোলে চব জান, মুখস্থ কৰি আহিছ। গাধ, তই মোৰটো খালি। ছাৰ, মোৰ কিতাপখন তাৰমানে নিংনি কাটছি। কাটাতে মই ভাবছোঁ কি, মইতো আখৰ মাখান চিনি নাপাওঁ না। সেইকাৰণে ভাবছোঁ মই তাতে আৰু গন্তিলোঁ, তাতেতো 16টা আছে। সেইকাৰণে ছাৰ ময়ো কৈছোঁ 16টা বুলি। মোৰ গাত কি দোষ ছাৰ? ঐ বুনেৰা, তই মোৰ পৰা শিকি ল। আজিৰ পৰা ভুল নকৰিবি। এখন ইংৰাজী বৰ্ণমালাত 26টাহে লেটাৰ থাকে, বুজিলি? ছাৰ, মই তেন্তে বুজি পালোঁ দিয়ক। ঐ বুনেৰা, তই যে এটা শ্ৰেণীতে বাৰে বাৰে ফেইল কৰি থাক, তোক মোৰ দেখি বৰ আমনি লাগি গৈছে ছাৰ, আপুনি যে মোক এনেকৈ কৈছি, বৰ দুখ লগা কথা এটা ক'লাক। আপোনাকতো মই ইমান বছৰে দেখি দেখি আমনি লাগছি। আপোনাক মই কিবা কৈছাং নেকি? ঐ ভেবেলা, ঘৰত যাই মা দেউতাৰ আগত সকলো কথা কৈ দিম তোৰ। তোক কি শিকাইছে বাৰু সিহঁতে? তইতো পঢ়িব নেজানিলিয়ে, এটা ভাষাও শুদ্ধকৈ ক'ব নেজান। বিদি আছো। ছাৰ, আমাৰ ঘৰত গেলি আপুনি মস্ত ভাল পাম। আমাৰ মানুহ গেলিহে চাহ বনাৱে, আমাক চাহ খাবাই নাই। আপুনি গেলি মই বিৰাট ভাল পাম। মই চাহ বনাই দিব মায়ে, আপোনাৰ লগতে ময়ো খাব পাৰিম। কিমান ভাল কথা। বলক ছাৰ, বলক এতিয়া বলক। ঐ বুনেৰা, তোৰ লগত যে কি হ'ব আৰু? তই একোকে বুজা হোৱা নাই। হ'ব বাৰু, তোৰ ঘৰলৈ মই নেযাওঁ দেই। তই ভালদৰে পঢ়া শুনা কৰ আজিৰ পৰা। ভৱিষ্যতে এজন ডাঙৰ মানুহ হ'ব লাগিব, বুজি পালি? ছাৰ, তেতিয়াহ'লে হ'ব দিয়ক, নাজে যদি। মই আজিৰ পৰা ছাৰ গম পালোঁ দিয়ক, ভাল মানুহ হ'ব লাগে তেতিয়াহ'লে বহুত পঢ়িব লাগে ন। ছাৰ, আজিৰ পৰা আপোনাৰ কথাটো মই শুনিলোঁ আৰু গমো পালোঁ। ভাল মানুহ হ'বাক লাগি মই তেতিয়াহ'লে ভালকৈ পঢ়িম দিয়ক ছাৰ। আজিৰ পৰা আকৌ বদমাচি নকৰোঁ দিয়ক ছাৰ। হ'ব দিয়ক ছাৰ।